যেই নকলোকে আশা কৰোঁ সকলো ভালেই আছে আৰু আপোনালোকৰ প্ৰিপেৰেশ্যন বহুত ভাল চলি আছে। এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো মই আলোচনা কৰিব ওলাইছোঁ আছাম পুলিচ SI যিখন ৰিটেন পেপাৰখনৰ ওপৰত কমপ্লিট A to Z মই কথাখিনি আলোচনা কৰিব ওলাইছোঁ। ইয়াৰ আগতে যদিও এটা ভিডিঅ' মই আছাম পুলিচ SI ফুল ৰিক্ৰুইটমেণ্ট প্ৰচেছটোৰ ওপৰত এটা ভিডিঅ' দিছিলোঁ, কিন্তু বহুত বন্ধু বান্ধৱী ৰিটেনৰ ৰিলেটেড মানে ৰিটেনৰ ওপৰত এতিয়াও বহুত ডাউট বাচি ৰৈছে বা থাকি ৰৈছে। ঠিক আছে, চ' মই ভাবিলোঁ এটা কমপ্লিট ছেপাৰেট ভিডিঅ' আছাম পুলিচৰ SI আপোনাৰ ৰিটেনৰ পেপাৰখনৰ ওপৰত দিওঁ। চ' সেইবাবে আজি এই ভিডিঅ'টো লৈ আহিলোঁ। আপোনালোকে যদি আগৰ ভিডিঅ'টো চোৱা নাই চাব। আপোনালোকৰ যদি বন্ধু বান্ধৱী কোনোবাই প্ৰিপেৰেশ্যন কৰিছে, নতুনকৈ আৰম্ভ কৰিছে প্ৰিপেৰেশ্যন কৰিবলৈ, প্ৰথমবাৰ দিব এইবাৰ SI পৰীক্ষা, তেওঁলোকৰ লগতো শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ঠিক আছে, আৰু এটা বহুত কমন কুৱেশ্যন এইখিনি খুব সুধি আছে মানুহবিলাকে, মোৰ বন্ধু বান্ধৱীসকলে কমেণ্টত, যে দাদা কাট অফ কিমান যাব। ঠিক আছে, এইবাৰ কাট অফ কিমান যাব। চ' মই এই ভিডিঅ'টোত কাট অফৰ কথাও আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকক, মাজত কোনোবা ঠাইত আপোনালোকে পাব, আৰু প্ৰতিটো কথাই ইম্পৰ্টেণ্ট হ'ব। চ' স্কিপ নকৰিব। আহক তেন্তে ভিডিঅ'টোৰ মাজলৈ সোমাই যাওঁ। অ'কে, চ' প্ৰথমে ক'ব খুজিছোঁ যে আপোনালোকে বহুতে জানে হয়তো অলৰেডি, কিন্তু মই হ'লেও কথাটো কওঁ, যিহেতু টপিকটো ৰিটেনৰ পেপাৰখনৰ ওপৰত, মই প্ৰতিটো বস্তু সৰু সুৰা বস্তু আপোনালোকে জানিলেও নাজানিলেও মই নাজানে বুলি ভাবিয়ে আপোনালোকক কৈ যাম আৰু কভাৰ কৰি যাম। চ' প্ৰথমতে ক'ব খুজিছোঁ যে পেপাৰখন কি হয়, আপোনালোকৰ OMR বেছড হয়। ঠিক আছে, আপোনালোকে জানে যে আমাৰ এক্সামবিলাক কম্পিউটাৰ, আজিকালি মেক্সিমাম পৰীক্ষা কম্পিউটাৰ বেছ হৈছে, কিন্তু অসমৰ পৰীক্ষাবিলাক এতিয়া OMR বেছডে হয়, আৰু আছাম পুলিচৰ SI পেপাৰখনো OMR বেছডে হয়। তাৰমানে আপোনালোকে কাগজত দিবগৈ লাগিব বা পেপাৰত দিবগৈ লাগিব, কম্পিউটাৰত দিবগৈ নালাগে। সেইটো সুবিধা এতিয়ালৈকে কৰা হোৱা নাই। মই ভাবোঁ কম্পিউটাৰ সুবিধা হ'ব লাগে, মানে CBT যিটো CBT বুলি কোৱা হয়, কম্পিউটাৰ বেছ টেষ্ট, সেইটো হ'ব লাগে। সেইটো হ'লে বহুত সুবিধা হয়, তাত বহুত কিছুমান সুবিধা থাকে, পেপাৰ চেপাৰ লিকো নহয়, আৰু ধৰি লওক সময়ো বহুত কম লাগে, আৰু বহুত সুবিধা আছে CBTত। সেইটো কিয় কৰা নাই আজিলৈকে মই সেইটো কথা এতিয়ালৈকে গম পোৱা নাই, কিন্তু কৰিব লাগে। যি কি নহওক, আপোনাৰ পেপাৰখন আমাৰ CBT নহয়, আমি OMR দিব লাগে। পোনপ্ৰথমে আপোনালোকক মই সেইটো কৈ থলোঁ। আৰু এটা বস্তু আপোনালোকে হেৰিয়ত নাপাব, বিচাৰি অফিচিয়েল নটিফিকেশ্যন আপোনালোকে বিচাৰি নাপাব, যিহেতু মই আগতে দিছোঁ, মই গম পাওঁ, বা আগতে যিসকলে দিছে সেইসকলে গম পায়। সেইটো হৈছে কি, আপোনালোকৰ আমাৰ পেপাৰখনৰ ডিউৰেশ্যনটো 2 ঘণ্টা। ডিউৰেশ্যনটো কিমান কি আমাৰ অফিচিয়েল নটিফিকেশ্যনটোতো নাই। ঠিক আছে, আমাৰ পৰা আগৰ বেটছটোত যিসকলে পাইছে চাকৰি তেওঁলোকলৈকে 3 ঘণ্টীয়া আছিলে, তাৰপিছত আমাৰ বেটছৰ পৰা 2 ঘণ্টীয়া কৰি দিয়া হৈছিলে ডিউৰেশ্যনটো। চ' এক্সামৰ আমাৰ যিখন SI ৰিটেন পেপাৰৰ ডিউৰেশ্যনটো হৈছে 2 ঘণ্টা। চ' সেইকেইটা বস্তু মই আপোনালোকক কৈ থলোঁ যে OMR আৰু টাইমটো আপোনালোকৰ কি হয় কি নহয়, মই প্ৰথমে আপোনালোকক কৈ ল'লোঁ। এতিয়া হৈছে মাৰ্কছ কিমান নম্বৰ আহে, 100 নম্বৰ আহে। ঠিক আছে, আৰু 100 নম্বৰৰ কাৰণে 100টা প্ৰশ্ন থাকে, আপোনালোকে জানে। প্ৰতিটো প্ৰশ্নত 1 নম্বৰকৈ থাকে। ঠিক আছে, আৰু কি হ'ব, আপোনালোকৰ তাত নেগেটিভ মাৰ্কিং থাকিব। তো যিসকলে নতুন দিব, যিসকলে প্ৰথম দিব, তেওঁলোকে নাজানে যে নেগেটিভ মাৰ্কিং কি হয়। এনেই শুনিছে যে আধা নম্বৰ থাকে, আচলতে কেনেকুৱা ধৰণৰ নহয়। চ' আপোনালোকক মই জনাব খুজিছোঁ যে আপোনালোকে যেতিয়া 2টা প্ৰশ্ন ভুল কৰিব, আপোনালোকৰ 1 নম্বৰ কটা যাব। 1 নম্বৰ কটা যাব, ক'ৰ পৰা কটা যাব, যিটো নম্বৰ আপোনালোকে অলৰেডি পাইছে শুদ্ধ কৰি, তাৰ পৰা কটা যাব। ঠিক আছে, মানে ধৰি লওক আপোনালোকে 5টা প্ৰশ্ন কৰিলে, 5টা প্ৰশ্নত আপোনালোকে 3টা শুদ্ধ কৰিলে, 2টা ভুল কৰিলে। ঠিক আছে, আপোনালোকে এতিয়া 3 নম্বৰ পালে। ঠিক আছে, আপোনালোকে 5টা কৰিছিলে, 3টা শুদ্ধ কৰিলে, হিচাপতো আপোনালোকে 3 নম্বৰ পাব লাগে। বেলেগ এক্সামত যদি যি নেগেটিভ নাই, য'ত আপোনালোকে তাত 3 নম্বৰ পাব। কিন্তু ইয়াত কি হ'ব, যিহেতু আপোনালোকৰ ভুল কৰিলে আধাকে যাব, আৰু আপোনালোকে 5টাৰ ভিতৰত 2টা ভুল কৰিছে, চ' আপোনালোকে সেই 3 নম্বৰ যে পাইছে যে তাৰ পৰা আপোনালোকৰ 1 নম্বৰ কটা যাব। তাৰমানে আপুনি কিমান পাব, 2 নম্বৰে পাবগৈ। চ' সেইটো হৈছে নেগেটিভ মাৰ্কিঙৰ ছিষ্টেমটো। যে কি সেই 100 নম্বৰ যি মাৰ্কছ থাকিব, 100 নম্বৰ, সেই 100 নম্বৰ মাৰ্কছনো ক'ৰ পৰা আহিব। মষ্ট ইম্পৰ্টেণ্ট কথাটো হৈছে সেইটোৱে। আপোনালোকে যদি অফিচিয়েল নটিফিকেশ্যনটো ভিজিট কৰে, তাত আপোনালোকে দেখা পাব যে 3টা পাৰ্টত আপোনালোকে আমাৰ কুৱেশ্যন পেপাৰখন মূলকৈ ভগাই থোৱা থাকে। ঠিক আছে, প্ৰথম পাৰ্টটো থাকিব ৰিজনিং, মেথ আৰু ইংলিছ। ঠিক আছে, ৰিজনিং, মেথ আৰু ইংলিছৰ পৰা 30 নম্বৰ আহিব, মানে 10কে প্ৰায় আহে। আৰু বাকী 2টা পাৰ্ট থাকিব, এটা পাৰ্টত থাকিব হিষ্ট্ৰী এণ্ড কালচাৰ অফ আছাম এণ্ড ইণ্ডিয়া। ঠিক আছে, আৰু এটা পাৰ্টত থাকিব GK। ঠিক আছে, বিভিন্ন ধৰণৰ GK প্ৰশ্ন থাকে। চ' বাকী 2টা পাৰ্টৰ পৰা 70 নম্বৰ আহে, মানে এপ্ৰক্সিমেট 70 নম্বৰ আহে। কিন্তু অফিচিয়েল নটিফিকেশ্যন 70 আৰু 30 বুলি দিয়া হয়, কিন্তু কেতিয়াবা কম বেছ হয়, যিহেতু আমি দিছোঁ এক্সাম, পাৰ্চনেল এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈছোঁ। কোনোবা এক্সামত কেতিয়াবা ইংলিছ নাহেও, কেতিয়াবা কোনোবা এক্সামত কেতিয়াবা মেথছেই নাহে, ৰিজনিং নাহে, তেনেকুৱা হয়। অসমৰ পেপাৰবিলাকত কোনো ঠিক নাই, তেনেকুৱা ধৰণৰ হয়। কিন্তু অফিচিয়েল নটিফিকেশ্যনৰ মতে মই আপোনালোকক কথাখিনি কৈছোঁ, ৰিজনিং, মেথ আৰু ইংলিছ মিলাই 10কে আহে।
পেপাৰখনৰ টাইপটো মডাৰেট টাইপৰ থাকে। ইংলিছ, ৰিজনিং আৰু মেথখিনি মানে বহুত সহজ থাকে, বহুত ইজি থাকে। কিন্তু জিকে আৰু আছাম হিষ্ট্ৰী কালচাৰ, ইণ্ডিয়ান হিষ্ট্ৰী কালচাৰ, আৰ্ট, পলিটি, ইকনমি এটচেট্ৰা মানে যিমান জিকে কুৱেশ্যন আহিব পাৰে জিকেৰ ভিতৰত মানে সেই 70 নম্বৰখিনি মডাৰেট টাইপৰ থাকে। তাৰে কেইটামান প্ৰশ্ন আপোনালোকে একেবাৰে ইজি ধৰণৰ থাকিব, কেইটামান প্ৰশ্ন অলপ মিডিয়াম টাইপৰ লেভেলৰ থাকিব, কিছুমান প্ৰশ্ন একেবাৰে বহুত হাৰ্ড টাইপৰ থাকিব, যিখিনি আপোনালোকে এটেম্প কৰিব নোৱাৰিব বা ভাবিব যে এইখিনি আগৰ পিছে মই পোৱা নাই, বা বহুত হাৰ্ড ধৰণৰ, বহুত চোকা চোকা বহুত ভাল প্ৰিপেৰেশ্যন কৰা মানুহে এইখিনি কুৱেশ্যন পাৰিব। চ' তেনেকুৱা ধৰণৰ কুৱেশ্যন পেপাৰখন তেনেকুৱা ধৰণৰ থাকে। আৰু এটা বহুত কমন কুৱেশ্যন মোক বহুতে সুধি থাকে যে দাদা ইংলিছৰ ওপৰত এটা ভিডিঅ' লাগে, বা ইংলিছৰ কি হয়, কি কুৱেশ্যন আহে, কি কুৱেশ্যন নাই। মই ইংলিছৰ ওপৰত ভিডিঅ' বনাম বুলি ভাবিছিলো যদিও ইংলিছৰ মানে কি হয়, ইংলিছৰ ওপৰত ভিডিঅ' বনাব পৰাকে একো নায়ে। মানে ইংলিছটো একেবাৰে ইজি আহে। মই ইয়াতে আপোনালোকক কৈ দিছোঁ ইংলিছ কি আহে কি নাই। ইংলিছটো একেবাৰে ইজি আহে, 10 নম্বৰমান আহে মেক্সিমাম। তাৰ ভিতৰত আপোনালোকে 4-5 নম্বৰ কি হ'ব, কম্প্ৰিহেনশ্যন এটা আহিব, 4 নম্বৰ বা 5 নম্বৰৰ কম্প্ৰিহেনশ্যন এটা দিব আপোনালোকে। তাতে আপোনালোকে প্ৰশ্নটো পঢ়িলে আপোনালোকে উত্তৰকেইটা তাতে পাই যাব, ঠিক আছে। আৰু বাকী 2 নম্বৰ 3 নম্বৰমান আপোনালোকৰ বা 4 নম্বৰমান কি হ'ব, আপোনালোকৰ প্ৰিপজিশ্যন, ডিটাৰমাইনাৰ্ছ, চিননিমছ, এণ্টনিমছ তেনেকুৱা ধৰণৰ প্ৰশ্ন কেইটামান আহিব, যিকেইটা একেবাৰে ইজি আহে। আপোনালোকে ইমান টেনশ্যন ল'বলগীয়া একো নাই, ঠিক আছে। মই যেতিয়া প্ৰিপেৰেশ্যন কৰিছিলোঁ, আপোনালোকে বিশ্বাস কৰক, মই ইংলিছৰ প্ৰিপেৰেশ্যন মই এক্সট্ৰাকৈ কোনো কৰা নাছিলোঁ, ঠিক আছে। মই পুৰণা পেপাৰৰ পৰা বা পুৰণা তেনেকুৱা ইউটিউব চেনেলৰ পৰা চাইছিলোঁ যে কেনেকুৱা ধৰণৰনো ইংলিছৰ প্ৰশ্ন আহে, ঠিক আছে। চাই পেলাই মই গম পাইছিলোঁ যে ইংলিছৰ প্ৰশ্ন একেবাৰে ইজি আহে, এনেকুৱা প্ৰশ্ন মই প্ৰেক্টিছ নকৰিলেও পাৰিম। চ' মই প্ৰেক্টিছ কৰা নাছিলোঁ। আপোনালোকৰ ইংলিছক লৈ ইমান চিন্তা কৰি থাকিব নালাগে, নিশ্চিন্ত থাকক, ইংলিছ একেবাৰে ইজি আহে। আৰু ইংলিছৰ ওপৰত যিসকলে ভিডিঅ' আশা কৰি আছিলে, মই আপোনালোকক কওঁ যে ইংলিছৰ ওপৰত ভিডিঅ' বনাব পৰাকৈ একো নাই, যিখিনি কথা আছে মই ইয়াতে কৈ থলোঁ। আৰু এটা ইম্পৰ্টেণ্ট বহুত প্ৰশ্ন মোক বহুত বন্ধু বান্ধৱীয়ে সোধে, বহুতৰ কনফিউজন থাকে যে লেংগুৱেজ, দাদা লেংগুৱেজ কি কি থাকে। চ' আপোনালোকক মই জনাওঁ যে লেংগুৱেজ 4টা ভাষাত, আপোনালোকৰ 4টা ভাষাত মূলকৈ পেপাৰখন আহে। আছামিজ, ইংলিছ, বড়ো আৰু বেংগলী ভাষাত পেপাৰখন আহে। যদিও এতিয়া কিবা চেঞ্জ কৰে মই নাজানো, আগতে 4টা ভাষাতে আহিছিল, আৰু এতিয়াও অফিচিয়েল নটিফিকেশ্যন 4টাই আছে, পিছে 4টাই থাকিব। আৰু আপোনালোকে যিটো লেংগুৱেজতে আপোনালোকৰ কমফৰ্টেবল হয়, যিটো লেংগুৱেজত আপোনালোকৰ সুবিধা হয়, আপোনালোকে দিব পাৰিব নিজৰ মতে, আপোনালোকে কোনো টেনশ্যন ল'বলগীয়া কথা নাই, ঠিক আছে। আৰু এটা প্ৰশ্ন তাতে বহুত মানুহে সোধে পেপাৰখন ৰিলেটেড যে দাদা এক্সট্ৰা চিট দিয়া হয় নেকি, ঠিক আছে। আমাৰ মেথছ কৰিবলৈ, ৰিজনিং কৰিবলৈ যিহেতু প্ৰয়োজন হয়, এক্সট্ৰা চিট দিয়া হয় নেকি। মই আপোনালোকক কওঁ যে এক্সট্ৰা চিট দিয়া নহয়, ঠিক আছে। মানে মই আজিলৈকে পোৱা নাই, প্ৰায়বিলাক এক্সামতে, অসমৰ এক্সামবিলাকত বিশেষকৈ, মই অকল SI বুলিয়ে কোৱা নাই, বেছিভাগ এক্সামতে, প্ৰায় এক্সামতে এক্সট্ৰা চিট দিয়াই নহয়, ঠিক আছে। বহুত কম জেগাত দিয়ে, বহুত কম জেগাত নিদিয়ে। SSC বা চেণ্ট্ৰেলৰ যিবিলাক এক্সাম হয়, CBT এক্সামত, সেইবিলাকতে আনকি এক্সট্ৰা চিট প্ৰভাইড কৰা হয় মেথছ কৰিবলৈ, ৰিজনিং কৰিবলৈ, কিন্তু ইয়াত নিদিয়ে। কিয় নিদিয়ে, কি কথা মই একো নাজানো, কাগজৰ অভাৱ নেকি। তাৰ পাছৰ কথা হ'ল কি, মই কি কৰিছিলোঁ, আমাৰ পেপাৰখনৰ শেষৰ ফালে কেতিয়াবা ইমানমান জেগা থাকে, ঠিক আছে। মই তাতে মেথছ আৰু ৰিজনিং প্ৰেক্টিছ কৰিছিলোঁ। কি কৰিছিলোঁ, মই পেঞ্চিল আৰু ৰবৰ প্ৰতিটো এক্সামতে লৈ গৈছিলোঁ। মই জানিছিলোঁ যিহেতু এক্সট্ৰা চিট নিদিয়ে, পেঞ্চিল আৰু ৰবৰ লৈ গৈছিলোঁ। পেঞ্চিলে কৰিছিলোঁ প্ৰথমতে মেথছ আৰু ৰিজনিং, তাৰপিছতে মোহাৰি পেলাই আকৌ কৰিছিলোঁ, মানে মোহাৰি পেলাই কৰিছিলোঁ, ঠিক আছে। সেইটো আইডিয়া আপোনালোকেও এপ্লাই কৰিব পাৰে, মই তেনেধৰণে কৈছিলোঁ। আৰু কেতিয়াবা যদি সময় নাটনি হয়, কি হয়, কলমে গৈছিলোঁ গোটেই পেপাৰখনত আপোনালোকে আগবাগ কৰিব পাৰে, কোনো কথা নাই। মেইনকৈ আপোনালোকে OMRখনৰ আগবাগ নকৰিলেই হ'ল। যিখন কুৱেশ্যন পেপাৰ থাকে, ঠিক আছে, সেইখনো আপোনালোকে কলমে আগবাগ কৰিব পাৰে, যিকোনো কৰিব পাৰে, আপোনালোকে দাগ দিব পাৰে। চ' মই সেইখনতে কৰিছিলোঁ, চ' আপোনালোকে সেইটো কৰিব পাৰে। চ' এতিয়া ক'বলৈ আহিছোঁ আটাইতকৈ বেছি সোধা প্ৰশ্নটোৰ উত্তৰটো আপোনালোকক দিবলৈ ওলাইছোঁ, কাট অফ, ঠিক আছে। চ' মই আপোনালোকক কওঁ যে মোৰ নামটো বিষ্ণু হয়, কিন্তু মই মানুহে হয়, ভগৱান নহয়, ঠিক আছে। ৰিটেন নোহোৱাকৈ কেতিয়াও আপোনালোকে কাট অফ ক'ব নোৱাৰে। যদি কোনোবাই আপোনালোকক ইউটিউবত এতিয়াৰ পৰাই কাট অফ ক'বলৈ আৰম্ভ কৰিছে, বা কাট অফ ইমান হ'ব পাৰে, সিমান হ'ব পাৰে ক'ব, তেওঁলোকৰ কথা আপোনালোকে কমপ্লিটলি বিশ্বাস নকৰিব। কাৰণ আপোনাৰ ৰিটেন নোহোৱাকৈ মানুহে কাট অফ কেনেকৈ কৰিব, আপোনালোকে সম্ভৱ নেকি, কওক। নোৱাৰে। জ্যোতিষীয়ে পাৰিব পাৰে, মই নোৱাৰোঁ, মানুহে নোৱাৰে, ঠিক আছে। চ' মই আপোনালোকক অলপ ধেমালি কৰিলোঁ, আপোনালোকক এটা প্ৰেংক কৰিলোঁ, ঠিক আছে। কাট অফ আপোনালোকক মই যেতিয়া সঠিক সময় আহিব, মই কাট অফৰ ভিডিঅ' আনিম, ঠিক আছে। আৰু আপোনালোকে বৰ্তমান আপোনালোকে কাট অফৰ কথা চিন্তা নকৰিব, কাট অফৰ কথা মগজত নানিব, ধ্যান নিদিব এতিয়া সেইবিলাক। আপোনালোকে কমপ্লিটলি ফ'কাছটো ৰিটেনৰ ৰাখক। আপোনালোকে ৰিটেনৰ বাবে কমপ্লিট প্ৰিপেৰেশ্যন ভালকৈ কৰক। আপোনালোকে যদি ৰিটেনৰ ওপৰত কিবা ডাউট থাকে, আৰু ৰিটেনৰ ওপৰত যদি কিবা প্ৰশ্ন থাকে, ষ্টাডি মেটেৰিয়েলৰ ওপৰত যদি কিবা ডাউট থাকে, প্ৰিপেৰেশ্যনৰ ওপৰত যদি কিবা ডাউট থাকে, আপোনালোকে মোক সেইখিনি প্ৰশ্ন কৰক। সেইখিনি ভিডিঅ' মই এতিয়া দি যাম কমপ্লিটলি, যিমান পাৰোঁ মই দিবলৈ চেষ্টা কৰি আছোঁ। আৰু কাট অফৰ কথা আপোনালোকে এতিয়া মাথা নামাৰিব, কাট অফৰ ভিডিঅ' মই একদম সঠিক সময়ত আনিম। ত' আজি ভিডিঅ'টো ইমানে আছিল।
আশা কৰোঁ যিখিনি ডাউট আপোনালোকৰ মনত আছিলে ৰিটেনটো পেপাৰখনক লৈ সেইখিনি ক্লিয়াৰ হৈছে। যদিও এতিয়াও কিবা থাকি গৈছে আপোনালোকে কমেণ্ট কৰি জনাব, মই কমেণ্টতে ৰিপ্লাই দি দিম। এইখিনি প্ৰশ্ন মই পাইছিলোঁ কমেণ্টত, সেইখিনি মই উত্তৰ আপোনালোকক দিলোঁ। আৰু যদি মোৰ পাৰ্চনেল অপিনিয়ন আপোনালোকে সোধে, ঠিক আছে, ইমান পেপাৰখনলৈ ইমান চিন্তা কৰিবলগীয়া একো নাই, বহুত ইমান টান ধৰণৰ পেপাৰ নাহে, একেবাৰে ইজিও নহয়, অলপ প্ৰিপাৰেশ্যন আপোনালোকে কৰিব লাগিব। দিনটোত আপোনালোকে ধৰি লওক, আপোনালোকে যদি পঢ়া শুনা কৰি এতিয়া গ্ৰেজুৱেশ্যন কৰি ফ্ৰেছাৰকৈ ওলাইছে, ঠিক আছে, এটা একেবাৰে ফ্ৰেছ হৈ আছে, আপোনালোকৰ একো জব নাই, একো বেলেগ ধৰণৰ একো টেনশ্যন নাই, আপোনালোকে সময় আছে আপোনালোকৰ হাতত, আপোনালোকে দিনটোত আপোনালোকে 6 ঘণ্টা 8 ঘণ্টা আপোনালোকে দিয়ক পঢ়াত, ঠিক আছে, মিনিমাম 5 ঘণ্টা দিয়ক। আৰু যিসকলে কিবা কৰি আছে, জব কৰি আছে, কিবা কৰিছে, আপোনালোকে একদম ভালকৈ 3 ঘণ্টাৰ পৰা 4 ঘণ্টা দিনটোত আপোনালোকে দিবলৈ চেষ্টা কৰক। এতিয়াৰ পৰা বহুত সময় আছে, যিহেতু আছাম পুলিচ SI এতিয়ালৈকে কেতিয়া হ'ব কি নাই একো নটিফিকেশ্যন দিয়াই নাই। কিন্তু কেতিয়াবা কি হয়, পিটিককৈ আপোনালোকে নটিফিকেশ্যন দি দিয়ে, কিবা এটা দি দিব, দি পেলাই আপোনালোকৰ এক্সাম পাতি দিয়ে। আমাৰ সময়ত তেনেকুৱাই হৈছিলে, ঠিক আছে। চ' এতিয়াৰ পৰা প্ৰিপাৰেশ্যনটো ভালকৈ কৰি ৰাখক। দিনটোত 3 ঘণ্টা 4 ঘণ্টা মিনিমাম যদি আপোনালোকে প্ৰিপাৰেশ্যন কৰে, প্ৰতিটো যদি টপিক যদি কভাৰ কৰি যায়, ক্লিয়াৰ হৈ যাব, কভাৰ হৈ যাব, ইমান টেনশ্যন ল'বলগীয়া একো নাই। কনফিডেন্সটো বিল্ড কৰি ৰাখক। যিকেইটা টপিক আছে সেইকেইটাৰ ওপৰত কেনেধৰণে নোট বনাব লাগে, এটা ভিডিঅ' মই অলৰেডি দিছোঁ আগতে নোট মেকিঙৰ ওপৰত, কিন্তু মই আৰু এটা ভিডিঅ' অনাৰ কথা ভাবি আছোঁ। আপোনালোকে এই ভিডিঅ'টো আপোনালোকে লগৰ যিসকলে প্ৰিপাৰেশ্যন কৰি আছে, নতুন যিসকলে প্ৰিপাৰেশ্যন কৰি আছে, তেওঁলোকৰ লগত শ্বেয়াৰ কৰক, যাতে তেওঁলোকেও পায়। আৰু চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি লওক যদি নতুন আহিছে, আপোনালোকে নেক্সট ভিডিঅ'টো যাতে পায়। মই এটা বহুত ইম্পৰ্টেণ্ট ভিডিঅ' এটা অনাৰ কথা ভাবি আছোঁ নোটছৰ ওপৰত, মই খুব সোনকালে আনিম। তেতিয়ালৈকে আপোনালোকে ভালকৈ থাকক, প্ৰিপাৰেশ্যন ভালকৈ কৰি থাকক, চিন্তা নকৰিব। সকলোকে অল দ্য বেষ্ট। আৰু কিবা প্ৰশ্ন থাকিলে কিবা থাকিলে আপোনালোকে সুধিব, ইয়াতে সুধিব। আৰু ইনষ্টাগ্ৰামৰ আইডিটো আছে, মই তাতো আপোনালোকে মোক প্ৰশ্ন কৰিব পাৰে, মই তাতো ৰিপ্লাই দিওঁ। চ' ভালকৈ থাকক। জয় হিন্দ, জয় অসম।